এ বেংকা উঠা, কিমান বৰলৈ শুই থাকা? ক'বলৈ দিয়া না দেউতা। তোমাৰ পৰীক্ষা নাই নেকি? নপঢ়িলে কেনেকে পাছ কৰিবা? আপুনি চিন্তা কৰিব নালাগে, মোৰ মামাৰ ওপৰত বিশ্বাস আছে। কিহে পঢ়াৰ কথা ক'লে খালি মামা মামা কৈ থাকা? নিজে নপঢ়িলে মামাৰ ওপৰত বিশ্বাস থাকিলে হ'ব নেকি? পঢ়িব নালাগিব, উঠা। আপুনিও যে আৰু দেউতা ইমান চিঞৰি থাকে। মই কৈছো নহয় পঢ়িব নালাগে, মামাৰ ওপৰত মোৰ বিশ্বাস আছে। খালি মামা মামা কৈ থাকা। তোৰ মামাকে ফোন লগাই মই খুজো কি শিকাই থৈ গৈছে। হে তোমাৰ ভাইৰে ভাগিনক কি শিকাই থৈ গৈছে? পঢ়িব ক'লে খালি মামা মামা কৰি থাকে। তোৰ মামাই কেনেকে পাছ কৰাই দিব তোক? হা, যা উঠ আৰু কিতাপ ল। দেউতা আপুনি মিছাতে খং কৰে। আজি এটা কথা ঠিক, তোৰ মামাক মই আৰু সুদাই নিৰু। দেউতা আপুনি যে আৰু হে ফোনটো লৈ আহাচোন, ইয়াৰ মামাক ফোন কৰো মই। আৰে দেউতা নালাগে মামাক ফোন কৰিব। কিয় এতিয়া ভয় লাগিছে? দেউতা আপুনিও যে কিছু ঠাট্টা কৰে দেই। বেটা ময়ো তোৰ দেউতা হয়, ময়ো চাম তোৰ মামাক চাই লওঁ ভাগিনক কি শিকাইছে। আৰে দেউতা, মামা মানে মোৰ মামা নহয়তো। আৰে তোমাৰ মামা নহয় মানে? তেনেহ'লে কোন মামা? আমাৰ অসমৰ মামাৰ কথা কৈছো দেউতা। বাবা শুনা, নপঢ়িলে মামাও পাছ কৰাই নিদিব, বুজিছা? সেই বছৰ পাছ কৰাই দিছে কিবা অসুবিধাৰ কাৰণে, কৰোণা কালৰ কাৰণে। এতিয়া আৰু মামাই পাছ কৰাই নিদিয়ে, বুজিছা? গতিকে উঠ আৰু যোৱা, যাই কিতাপ লোৱা। আৰু বেছি কমাই থাকিলে তোৰ কথা বেয়া হৈ যাব, বুজিছা? মই যাতে বাহিৰৰ পৰা আহি তোমাক আৰু কিতাপত পাওঁ। দেউতাও যে আৰু একোৱে নুবুজে, শুব নিদিলে, এতিয়া আৰু কি কৰিম? চাহ একাপ খাই আৰু বন্ধুৰ লগতে ঘূৰি আহো। বিলাকৰ লগত অলপ পৰীক্ষাৰে কথা পাতো। মা চাহ দিয়া, চাহ খাই যাওঁ মই, সময় নাই মোৰ। তাজৰ পেণ্টি বন্ধুক ফোন কৰ। হেল্ল' দোস্ত, ক'ত? মই চাহ খাই গৈ আছো। ক'ত আছা? ফিল্ডত নেকি? হ'ব বহি থাকা, মই গৈ আছো। কি যে কম বন্ধু, আজি দিনটোৱে বেয়া। কি হ'ল দে? কাৰোবাৰ লগত কাজিয়া লাগি আহিলি নেকি দে? মনটো যে বেয়া। নহয়, আজি সোনকালে দেউতাই মাতি দিলে, খালি পৰ কৰি থাকে। সেইকাৰণে মনটো ভাল নহয়। একো নহয় দিয়া, পিছে পৰীক্ষা আহিলেই, তাকে লৈ চিন্তা কৰ। মইতো তাকে ভাবিছো। যোৱা বছৰতো মামাই কিবা কৰি মেট্ৰিকটো পাছ কৰাই দিলে। এতিয়া আকৌ আহিল নহয় নতুন পৰীক্ষা। হয় বন্ধু, কি যে হ'ব এইবাৰ। যোৱা বছৰ পূৰ্তি শেষ নোহোৱাতে আৰু নতুনকে পৰীক্ষা আহিল নহয়। এই সুখৰ দিনবোৰে ভাল আছিল, এতিয়া আহিল নহয় আৰু দুখৰ দিন। মই ভাবিছো পৰীক্ষাই নিদিওঁ নেকি, চাওঁ কিজানি মামাই পাছ কৰাই দিয়ে। নাই, এইবাৰ সেই চান্স নাই। মই কিন্তু তাৰে অপেক্ষাত আছো। মই এটা কথা ভাবিছো। কি কথা ভাবিলি আৰু তই? যদি এনেকৈ গোটেই বছৰ ফূৰ্তি কৰাৰ পিছত বছৰৰ শেষত পৰীক্ষাবোৰ পাছ কৰাই দিয়ে, হয়নে নহয়? হয় বন্ধু, চিন্তাখিনিতো আমি ভালেই কৰিছো। এই আমাৰ দুখৰ কথাখিনি আমাৰ মামাই বুজিলেহে। পাব, মামাই ভাগিনৰ কথা বুজি নাপালে কাৰ কথা বুজি পাব? মোৰ বিশ্বাস তেওঁ আমাক পাছ কৰাই দিব। এইবিলাক আবল তাবল চিন্তা কৰি লাভ নাই, বুজিছা? ঘৰত যাই কিতাপ পঢ়। মামাই কিবা কাৰণত কৰোণাৰ কাৰণে পাছ কৰাই দিছিলহে। নপঢ়িবি, ঘূৰি ফুৰিবি আৰু মামাৰ আশাত থাকিবি, সেনেকুৱা নহয়। পঢ়িব লাগিব, পঢ়িলেহে পাছ কৰিবি, বুজিছা? গতিকে ৰাদ্দা মাৰি লাভ নাই, ঘৰত গৈ কিতাপখন ল। হয় লিলি, তুমি ঠিকেই কৈছা। এনেকুৱাকে আমাৰ ভৱিষ্যতহে ধ্বংস হ'ব, মামাৰ একো ক্ষতি নহয়। বল এতিয়া আমি চব ঘৰলৈ যাওঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকুৱা দুশ্চিন্তা নকৰিবা, নিজৰ ভৰিত নিজে থিয় দিবলৈ শিকা।